আপোনালোক সকলোৰে ভাল সদায় কোৱাৰ দৰে আজিও কৈছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই বনাম মধুৰি আমৰ জেলি। সকলোৱে নিশ্চয় বনাইছে আৰু খাইছেও। মইনো কেনেকৈ বনালোঁ সেইটোকে আপোনালোকক দেখুৱাম। চাওঁচোন আহক, ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আহক। আমিতো সকলোৱে মধুৰি খাওঁ। জানেনে ফ্ৰেণ্ডছ, আমাৰ বাবে মধুৰি কিমান উপকাৰী? মধুৰিত প্ৰচুৰ পৰিমাণৰ এণ্টি অক্সিডেণ্ট চি ভিটামিন থাকে, পটেছিয়াম থাকে, যথেষ্ট পৰিমাণে ফাইবাৰ থাকে, ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰখাত সহায় কৰে, গতিকে ওজন নিয়ন্ত্ৰণ কৰি ৰখাত সহায় হয়। এতিয়া মই মধুৰিখিনি দুইটা মূৰ কাটি 4 চিট কৰি কাটি ল'ম। এতিয়া মোৰ মধুৰিখিনি কাটি হৈ গ'ল। এই মধুৰিখিনি মই এটা কুকাৰত লৈ ল'ম। ইয়াতে মই যোগ কৰিম পানী 1 জাৰ আৰু আপোনালোকে চাব যাতে মধুৰিখিনি যিমান পৰিমাণৰ লয় সিমান পৰিমাণৰ পানী দিব আৰু মধুৰিখিনি যাতে ডুব যায় সিমান পৰিমাণৰ পানী দিব। এইখিনি মই 2টা চিটি মাৰি ভালদৰে সিজাই ল'ম। এয়া মোৰ সিজোৱা হৈ গৈছে আৰু এডাল ঘুটনি মাৰিয়ে মই অকণমান ঘুটি ল'ম। এইটো অপশ্যনেল হয়, আপোনালোকে নুঘুটিলেও হ'ব, যিহেতু মই ঘুটি দিলে অকণমান খাই ভাল পাওঁ সেইবাবে মই ঘুটি লৈছোঁ। এতিয়া মই এখন চেকনি লৈছোঁ আৰু এই চেকনিত মই যিখিনি মধুৰি আছিলে সেইখিনি দি দিছোঁ আৰু তাৰ যিখিনি ৰস সেইখিনি মই উলিয়াই ল'ম। সীতাখিনি যিহেতু আমাক দৰকাৰ নাই সেইকাৰণে মই ৰসখিনি উলিয়াই ল'ম। ৰসখিনি উলিওৱা হৈ গৈছে এয়া। এতিয়া মই এখন কেৰাহীত ৰসখিনি বাকি লৈছোঁ। মধুৰিআমৰ ৰসখিনি এটা উতল অহালৈকে ৰাখি দিম। এয়া চাওক উতল আহি গৈছে। এতিয়া 4 কাপ জোখত মই চেনি দিম। চেনিখিনি দিয়াৰ পাছত মই এতিয়া উতলাই ল'ম। উতলাই হোৱাৰ পাছত এতিয়া মই 1 চামুচ নেমু ৰস দিম। মধুৰিৰ ৰসখিনি ডাঠ নোহোৱালৈকে হেতাখনেৰে লৰাই লৰাই সিজাই থাকিম। এয়া দেখিছে মধুৰিৰ ৰসখিনি ডাঠ হৈ গৈছে আৰু কালাৰটো সলনি হৈ গৈছে। এয়া মধুৰি জেলি প্ৰস্তুত হৈ গৈছে। আপোনালোকে যদি জেলি প্ৰস্তুত হোৱাৰ জোখটো ধৰিব নোৱাৰে তেনেহ'লে এখন প্লেটত অকণমান পানী লৈ এনেদৰে জেলি অকণমান দি ল'ব আৰু এনেদৰে হাতখনেৰে লৰাই চাব যাতে পানীখিনিৰ লগত মিহলি হৈ নাযায়। তেতিয়াহ'লে আমাৰ জেলি প্ৰস্তুত হৈ গৈছে। এতিয়া মই আইনাৰ কণ্টেইনাৰ এটাত জেলিখিনি ভৰাই লৈছোঁ আৰু এইখিনি ভৰাই হোৱাৰ পাছত মই এদিনৰ বাবে কণ্টেইনাৰটোত ৰাখি দিম। এদিন যোৱাৰ পাছত আমি জেলিখিনি পৰিৱেশন কৰিব পাৰিম। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। খাবলৈ জেলিটো খুবেই টেষ্টি হয়। জেলিখিনি ঘৰত বনোৱা নে দোকানৰ পৰা অনা ধৰিবই নোৱাৰি। যদিহে মোৰ ৰেচিপিটো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহে তেওঁলোকে মোৰ সুস্বাদু ৰেচিপি পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।